টু মাই ইউটিউব চেনেল। মই আজি বহুত দিনৰ মূৰত আহিছোঁ আৰু কিয়নো মই ইমান দিন ভিডিঅ' কৰা নাছিলোঁ আৰু এইটো চেনেলত মই বহুত দিন ভিডিঅ' দিয়া নাই কাৰণ মোৰ বেমাৰ এটা হৈ আছিলে আৰু বেমাৰটো ভাল পাইছোঁ এতিয়া। চ' এইটো মানে এতিয়াৰ পৰা ষ্টাৰ্ট কৰিম, নতুন নতুন ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম। যিমানখিনি পাৰোঁ য'ত যাওঁ সেই সকলোবিলাক দেখুৱাব মানে চেষ্টা কৰিম। আপোনালোকে খালি অলপ শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই কি কৰি আছোঁ আপোনালোকক দেখাব মানে চেষ্টা কৰিম। এটা নতুন মানে কি আৰু আপোনালোকে নিশ্চয় গম পাইছেই, আগৰ ভিডিঅ'ত চাইছেই মোৰ ছাগলী ফাৰ্ম খুলি আছোঁ। সৰু সুৰাকৈ কৰি আছোঁ, তাতে লাগি আছোঁ। আপোনালোকক সেয়াই আৰু কি কৰোঁ দিনটো আজি সেইটো ভিডিঅ' দিয়ে আজিৰ পৰা ষ্টাৰ্ট কৰিম। আৰু আপোনালোকে বেয়াকৈ নক'ব, সেই দেখুৱাইছে তেনেকৈ কমেণ্ট নকৰিব, কাৰণ আজিৰ পৰা ষ্টাৰ্ট কৰিম আৰু য'ত যাওঁ সেইবিলাকে ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক। আপোনালোকে যদি ভাল পায় ছাবস্ক্ৰাইবটো কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। চাওঁ আহক কি কৰিম এতিয়া। কুঁহিয়াৰ পাত আনি দিলোঁ আৰু কুঁহিয়াৰ আপোনালোকে নিশ্চয় গম পাইছে, কুঁহিয়াৰ খেতি কৰিছিলোঁ। চ' সেইকাৰণে কুঁহিয়াৰ পাত আনি দিলোঁ ছাগলীক কাটি গৈ ইয়াত দিছোঁ। আৰু ইয়াত চাওক এইটো ফাৰ্মখন আৰু ইহঁতে এতিয়া খাই আছে। আৰু যিহেতু এতিয়া ঘাঁহ পানী এতিয়া পথাৰত খুব কম, নায়েই বুলি ক'ব পাৰি। চ' এইটো কাৰণে এতিয়া ঘৰতে ৰাখিছোঁ। এয়া চাওক ইফালে আছে ছাগলী আৰু সেইফালে আছে, এনেকৈ কৰি ৰাখিছোঁ আৰু ডাঙৰ কৰিব লাগিব। ক'তনো ইমান সোনকালে ডাঙৰ কৰিব পাৰিম, আৰু এনেদৰে ডাঙৰ কৰি আছোঁ, লাহে লাহে কৰিম কিমান পাৰোঁ। চাওঁ আহক। মানে অলপ নতুন মাটি পেলাইছোঁ, অলপ ছাইডটো অলপ ডাঙৰ কৰি দিম আৰু কাৰণ তাত চব ছাগলী ৰাখিবৰ কাৰণে চেষ্টা কৰিম আৰু এক্সট্ৰাকৈ ইয়াত অলপ বহল কৰি দিম আৰু এনেদৰেই মানে ছাগলী ৰাখিবৰ কাৰণে চেষ্টা কৰিম আৰু কিমানখিনি পাৰোঁ, সফল হ'ব পাৰোঁ নে নোৱাৰোঁ। মোৰ ফাৰ্মখনৰ দূৰৰ পৰা দেখুৱাব কাৰণে চেষ্টা কৰিম, কেনেকুৱা লাগে আপোনালোকে কমেণ্ট জনাব। ভাল হ'ব নে নহ'ব ছাগলী ফাৰ্মৰ কাৰণে জেগাখিনি আপোনালোকক দেখুৱাই দিম কেনেকুৱা হ'ব। যদি কোনোবাই ছাগলী পালকে মোৰ ভিডিঅ' চাই তেনেহ'লে অলপ কমেণ্ট কৰিব, ঠিকে হৈছেনে আৰু কি কৰিব লাগিব অলপ কমেণ্ট কৰি জনাব। যিহেতু মই সম্পূৰ্ণ নতুনকৈ, গতিকে আপোনালোকে অলপ সহায় সহযোগিতা কৰি দিব কেনেকৈ কি কৰিব লাগে। থেংক ইউ। এইবিলাক চাওক, এইবিলাক কল লাগিছে আৰু মই লগোৱা কল আৰু লাগিছে, আৰু সেইটো কৈছে কাঁচকল বুলি কয়, এইটো কাঁচকল বুলি কয়, এইটো আনা মালভোগ বুলি কয়, আৰু সেইটো হৈছে চেনিকল, আৰু এইটো হৈছে মালভোগ কল। আৰু এনেদৰে কৰি বহুত কেইবিধ কল লগাই থৈছোঁ। এক্সট্ৰাকৈ বাগান এখনো লগাইছিলোঁ, সেই বাগানখন ইমান এটা যত্ন লোৱা নগ'ল। আৰু এনেদৰেই মোৰ কামৰ অব্যাহতি ৰাখিছোঁ কলেজৰ লগতে। আৰু এইখনে হৈছে মোৰ ফাৰ্মখন। চাওঁ